নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আপোনালোক সকলোকে ধন্যবাদ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে। যিসকলে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে কিন্তু এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লয়। তেতিয়াহে আমি অনাগত দিনত আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আজি আমি আপোনালোকৰ ওচৰলৈ লৈ আনিম স্পেচিয়েল চিকেন। সেইটো হৈছে বাঁহ গাজৰ সৈতে খৰিচাৰ সৈতে চিকেন বনাম। আহকচোন আমি চাই লওঁ খৰিচাৰ সৈতে কেনেকৈ চিকেন ব্ৰইলাৰ চিকেন বনাব পাৰি। আহক বন্ধুসকল, আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ যে আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। আৰু আমি আগতেও বহুত ভিডিঅ' আপলোড কৰিছোঁ। মজা চিকেন বনাইছোঁ, শেৱালি ফুলৰ পাতৰ পৰা বৰ বনাইছোঁ। সেইবিলাক ভিডিঅ' আপোনালোকে চাই ল'ব। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই কিবা বনাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাৰ কমেণ্ট বক্সত জনাব, তেতিয়া আমি নথৈ সুখী হ'ম। বন্ধুসকল, আজিলৈ ইমানে। ধন্যবাদ।